মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে শেষত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু মোৰ যিহেতু এইটো নতুন চেনেল হয় নতুন ফাৰ্ষ্ট ভিডিঅ' হয় কিবা ভুল হ'ব পাৰে যদি কিবা ভুল হয় তেনেহ'লে কমেণ্ট বক্সত মোক জনাই দিব তেতিয়া মই সেইটো ভুল আকৌ নকৰোঁ আৰু তেতিয়াহ'লে এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক ক'লা কচু আৰু বগা কচু মিক্স আছে আৰু অলপ দাংবডি আছে আৰু অলপ ঢেকীয়া আৰু এটা নেমু টেঙা এতিয়া এইখিনি কাটি বাছি লওঁ তাৰপিছত বনোৱা ষ্টাৰ্ট কৰিম আৰু এইখিনি মই বনাবৰ কাৰণে মিহি মিহিকৈ পিঁয়াজ আৰু নিমখ অকণ আৰু হালধি অকণ দি লৈছোঁ আৰু ঢেকীয়া মই গোটেইখিনি নল'লোঁ অলপহে ল'লোঁ আৰু এটা কথা আমাৰ ৰেচিপি এটা বাঢ়ি গ'ল পেহা আহিছে পেহাই মাংসলৈ আহিলে এইখিনি মই মেৰিনেট কৰি থৈছোঁ আৰু এইখিনি ধুই ল'লোঁ চব আৰু মাংসৰ কাৰণে মই 2টা পিঁয়াজ আৰু নহৰু আদা অলপ থেতালি ল'লোঁ আৰু এয়া জলকীয়া 2টা তেতিয়াহ'লে আমি এই বৰখিনি বনাই লওঁ আমাৰ তেল গৰম হৈছে আৰু আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাবচোন যিহেতু এতিয়া লকডাউন গেছটো অকণমান দালিকণ বনাই লওঁ ঘৰটো হৈ আছে এইখিনি হৈ গ'ল আমাৰ তেল গৰম হৈছে এতিয়া মই ইয়াত হালধি বেচন দিব এতিয়া মচুৰ দালিখিনি দি দিব
যেতিয়া উতল আহিব তেতিয়া ঢেকীয়াখিনি দি দিব লাগিব। দাইলটো উতলি আছে, মই অকণমান পানী কম হোৱা দেখি অকণমান দি দিলোঁ আৰু ইয়াত মই নিমখটো দি দিলোঁ। আপোনালোকৰ নিজৰ পৰিমাণে দি দিব নিমখটো। আৰু এইফালে মই কচু ভাজিটো বনাবৰ কাৰণে কেৰাহীখন বৰ বনোৱা তেলতে বনাম। তাৰ কাৰণে লাগিব জিৰা, গোটা ধনিয়া আৰু শুকান জলকীয়া 2টা আৰু পিঁয়াজ এটা কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া মই এইখিনি দি দিম। গেছটো কমাই ল'ব। এতিয়া এইখিনি আপোনালোকে দি দিব। আমাৰ দাইলটো ফাটিছে। এতিয়া আমি এই ঢেকীয়াখিনি দি দিম। কচুখিনি জোখমতে দিব আৰু নিমখটো। তো আমাৰ হৈ গৈছে, অকণমান ঢাকি দিছোঁ। 5 মিনিট হৈ গৈছে। 5 মিনিটৰ পিছত মোৰ ওচৰত অলপ শুকান মাছ আছিলে, সেইখিনি এতিয়া দি দিছোঁ ইয়াত। গোন্ধটো মজাই আহিছে বাৰু, খাবলৈ কেনেকুৱা হয় বা। আকৌ 5 মিনিটৰ কাৰণে ঢাকি দিম। এতিয়া ছাইডত দালিখন চাওঁচোন হৈ গৈছে। এতিয়া ইয়াত টেঙা চেপিব লাগিব। এতিয়া বৰখিনিত ৰসটো অকণমান সোমোৱালৈকে 5 মিনিটমান ঢাকি মেলি গেছটো অকণমান বঢ়াই মেলি থৈ দিওঁ। আৰু আমাৰ এইখিনি হৈছে আৰু
এইখিনি হৈ গ'ল আৰু এয়াও হৈ গৈছে এয়াও আমাৰ হৈ গ'ল এতিয়া চিকেনখিনি বনালে আৰু দাংবডি ভাজিখন বনালে মই এতিয়া গেছ অফ কৰি দিছোঁ আৰু এইটো এইফালে মাংসৰ কাৰণেও তেল গৰম হৈছে ইয়াত নহৰু আদা পেষ্টখিনি দি দিব আৰু দুটা জলকীয়া কাটি দিছোঁ মই দুফাল যিহেতু মই মাংস মেৰিনেট কৰোঁতে দিছিলে হালধি তাত অকণমান মই দি দিছোঁ মেৰিনেট কৰি মছলা দিছা তেজপাত 3-4 দি দিছোঁ এতিয়া মই মেৰিনেট কৰা মাংসখিনি দি দিম গেছটো অকণমান বঢ়াই মেলি 5-10 মিনিটৰ কাৰণে 15 মিনিটৰ পিছত মাংস হৈ গৈছে 10-15 মিনিটমান একদম চিম্পুলকৈ বনাইছোঁ মই আজি মাংসটো এতিয়া মই ইয়াত আলু এড কৰি এইফালে দাংবডি ভাজিটো হৈ আছে আৰু নিমখটো মই 2 চামুচৰ আধা দিছোঁ আপোনালোকে নিজৰ জোখৰ পৰিমাণে দিব এতিয়া আকৌ 15-10 মিনিটৰ কাৰণে ভাজি দিম 15 মিনিটৰ পিছত এয়া মাংসটো সিজিলে আৰু এয়া আমাৰ মাংসৰ ফাইনেল লুক আৰু এইফালে দাংবডি ভাজিখিনি হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ দেখাইছোঁ আপোনালোকক আৰু আমাৰ এই মাংসখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম আজি মোৰ ভাতৰ থালিখন আৰু আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শেষত লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।